যিবোৰ মানুহে বাৰে বাৰে ঠগ খোৱাৰ পিছতো মানুহক বিশ্বাস কৰে সেইবোৰ মানুহ বুৰ্বক নহয়, তেওঁলোকে আচলতে ভাল পাবলৈহে জানে। পৃথিৱীত সেইজনে বেছি কষ্ট পায় যোনে নিজৰ কথা নাভাবি বেলেগৰ কথা বেছিকৈ ভাবে। দিনৰ শেষত সকলো দুখ কষ্টৰ কথা যাৰ ওচৰত কোৱা যায়, তেওঁ দিয়া কষ্টৰ কথা কাৰো ওচৰত কোৱা নাযায়। জীৱনটো অদ্ভুত, যাৰ আছে তাৰ সকলো আছে, যাৰ নাই তাৰ একোৱেই নাই। যোনে পায় সি সকলো পায় আৰু যোনে নাপায় সি একোৱেই নাপায়। কান্দাৰো এটা সীমা থাকে, সেই সীমা অতিক্ৰম কৰাৰ পিছত কোনেও কান্দিব নোৱাৰে। কথা হজম কৰিবলৈ শিকা, প্ৰথমে অলপ কষ্ট হ'লেও শেষৰটো খুব সুন্দৰ হয়। নিশ্বাসে মানুহক বচাই ৰাখে আৰু বিশ্বাসে সম্পৰ্ক বচাই ৰাখে। আজি তুমি বেলেগক কন্দুৱাই নিজে হাঁহিছা, মনত ৰাখিবা দুদিন পিছত তোমাকো কোনোবাই কন্দুৱাই নিজে হাঁহিব। যিয়ে নিজৰ খং দমন কৰিব নোৱাৰে তেওঁ নিজৰ বাবেও বিপদজনক আৰু বেলেগৰ বাবেও বিপদজনক। তুমি যেনেকুৱা হ'ব বিচৰা তেনেকুৱা মানুহৰ লগত বেছি সময় দিয়া। বিপদ আহিলেহে নিজৰ মানুহবোৰক চিনি পোৱা যায়। জীৱন যুদ্ধত সকলোৱে তোমাক সান্তনা দিব, কিন্তু যুদ্ধ তুমি নিজেই কৰিব লাগিব। একো নকলেও যদি কোনোবাই মনৰ কথা বুজি পায় তেওঁৱেই প্ৰকৃত ভালপোৱা মানুহ। এজন মানুহৰ বাবে গোটেই জীৱন অপেক্ষা কৰাটো অন্যায় নহয়, কিন্তু এজন ভুল মানুহৰ বাবে এক মুহূৰ্ত অপেক্ষা কৰাটো চৰম অন্যায়। তোমাৰ চাহিদা যিমান বেছি হ'ব তুমি সিমানেই জীৱনত অসুখী, কাৰণ চাহিদাই মানুহক না শান্তিত থাকিবলৈ দিয়ে না শান্তিত শুবলৈ দিয়ে। সকলো সময়তে পোৱাৰ লোভ হৃদয়ত বাস কৰি থাকে। চৰকাৰী চাকৰি, বেচৰকাৰী চাকৰি, ব্যৱসায়, শিল্পী, অভিনেতা, এইবোৰ কোনো কথা নাই। আচলতে এইটো চোৱাটো জৰুৰী তুমি কাৰ লগত বিয়াত বহিছা, মানুহ নে মানুহৰূপী জানোৱাৰ। কথাৰ বেমাৰ হ'ল মিছা কোৱা, জ্ঞানৰ বেমাৰ হ'ল পাহৰি যোৱা, সহায়ৰ বেমাৰ হ'ল গৰ্ব কৰা, সাহসিকতাৰ বেমাৰ হ'ল অত্যাচাৰ কৰা আৰু সৌন্দৰ্যৰ বেমাৰ হ'ল অহংকাৰ কৰা। জীৱনত দুই প্ৰকাৰ মানুহৰ পৰা দূৰত থকা উচিত। নম্বৰ 1 ব্যস্ত মানুহ আৰু নম্বৰ 2 স্বাৰ্থপৰ মানুহ। বাস্তৱতাৰ পৰা এটা কথা শিকিছোঁ, চুপচাপ সকলো মানি ল'লেই সকলোৰে লগত ভালে থকা যায়। কষ্টত থকা মানুহবোৰে বেছিভাগ সময় হাঁহি ফূৰ্তি কৰি থাকে, নিজৰ কষ্টবোৰ লুকুৱাৰ বাবে।